হাগ্ৰামা মহিলাৰী মুক্তি করার জন্য উদ্ধার করার জন্য হাগ্ৰামা মহিলাৰী আমাদের ইএম জিকি সকলে হাগ্ৰামা মহিলাৰী মাৰি ভয় কৰে তেখেতসকলে একো উন্নয়ন যিখিনি পুঁজি আছে সেই পুঁজিবিলাক এটা দৰং হাগ্ৰামা মহিলাৰীৰ পৰা ওদালগুৰিত সকলে বাক্সাৰ ইএম জিসকলে হৈ যাব পৰা নাই। এইকাৰণে ওদালগুৰি আৰু বাক্সা দুয়োটা জিলাৰ ৰাইজে এইবাৰ ইয়াৰ হৈছে কোনো এজন ব্যক্তিয়ে হওক আদিবাসীয়ে হওক অসমীয়াই হওক এইটো বঙালী হওক মুছলমানে হওক যি জনগোষ্ঠীয়ে নহওক কিয় এইবাৰ ওদালগুৰি আৰু বাক্সাত ভোট নিদিয়ে চিঞৰ হৈ গৈছে আৰু এই দুইটা BPF-এ এটাও চিট নাপায় আজিৰ তাৰিখত সম্পূৰ্ণভাৱে নাই। 40টা সিটত খেলিছে আৰু 40টা সিটতে খেলিব এৰি দিয়া কাৰোবাৰ কথা নাই। এইবাৰ নিৰ্বাচন চলিছে আৰু ৰাইজে BPL-ৰ লগত আছে, ৰাইজে আমাক সহায় কৰিছে, ৰাইজে পৰিৱৰ্তন বিচাৰিছে। BPL-এ অকলে চৰকাৰ গঠন কৰিবলৈ গৈ আছে, ইমান চাওক মানুহ সৃষ্টি হৈ গৈছে হাগ্ৰামাৰ মানুহে শান্তি থাকিব পৰা নাছিলে, লগা হৈছিলে। হাগ্ৰামা বাহিনীৰ যি উৎপাত BTC অঞ্চলত চলি আছিলে ইয়াত সকলো জাতি জনগোষ্ঠী সকলো নাগৰিকে অতিষ্ঠ হৈ গৈছে আৰু এতিয়া পৰিৱৰ্তন আহিবলৈ গৈ আছে। UPPL কৰিবলৈ গৈ আছে। 7 জানুৱাৰীত চুক্তি হৈ গ'ল, সম্প্ৰীতি শান্তি আৰু প্ৰগতিৰ কাৰণে এটা ভাল চুক্তি হৈ গ'ল। এতিয়া আৰু ৰাইজে ৰখি নাথাকে, হাগ্ৰামাৰ দাদাগিৰি ভয় নকৰে আৰু হাগ্ৰামাৰ যিটো ভয় নকৰে। এতিয়া ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সকলো জাতি জনগোষ্ঠী হিল দল ভাঙি BPL-কে ভোট দিব। আপোনালোকে চাই থাকক ওদালগুৰি বাক্সাত হাগ্ৰামা মহিলাৰী এখন চিট নাপায় আৰু কোকৰাঝাৰ চিৰাঙতো অলৰেডি আপোনালোকে জানে, আপোনালোক কোকৰাঝাৰৰ মানুহ চিৰাঙৰে মানুহ কোকৰাঝাৰ চিৰাঙসকলে নীল মাৰিব। এইবাৰ হাগ্ৰামা মহিলাৰী BPF-এ এখনো চিট নাপায়, এইটো চিয়ৰ। মেকুৰী নিগনি এটা খেল চলি আছে, এই মেকুৰী নিগনি আপোনাৰ মন্তব্য কি? আমাৰ জাগা নাই, আমিতো আৰু মাটিৰ মানুহ, গতিকে মাটিৰ মানুহ ৰাইজৰ লগত আছোঁ, ৰাইজৰ লগতে থাকিম আৰু ৰাইজৰ কাম কৰিম। ৰাইজৰ বহুত সমস্যা আছে, আজি দুৰ্নীতি ভ্ৰষ্টাচাৰে ৰাইজক জুৰুলা কৰি পেলাইছে। দুৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ কৰিব লাগিব। শ কোটি হাজাৰ কোটি টকা আহিছে, এটাও টকা ৰাইজলৈ যোৱা নাই। হাগ্ৰামা মহিলাৰীয়ে আপোনালোকে দেখিবলৈ পাইছে 86 কৰোৰৰ ইতিমধ্যে তেখেতৰ একাউণ্টছত ওলাইছে। সেই পইচাবিলাক ক'ৰ পৰা আহিল? হাগ্ৰামা মহিলাৰীৰ যে 100খন একাউণ্টছতে 86 কৰোৰ টকা আছে, সেই টকা ক'ৰ পৰা আহিল? ৰাইজক হিচাপ দিয়ক। এতিয়া ৰাইজে হিচাপ বিচৰা সময় আছে। গতিকে এতিয়া মেকুৰী কি মেকুৰী কি খেল খেলে, ইয়াৰ লগত ৰাইজৰ এতিয়া কোনো এটা গুৰুত্ব নাই। ৰাইজৰ গুৰুত্ব ইলেকশ্যন হ'ব লাগে আৰু ট্ৰেক্টৰত চাপ মাৰিব লাগে, এইটো ৰাইজৰ আছে। মই ধন্যবাদ জনাইছোঁ আৰু এইটোৱে প্ৰমাণ এতিয়া যে আৰু হাগ্ৰামা মহিলাৰীক কোনো ভয় নকৰে, এইটোৱে প্ৰমাণ। আজি PL দিবলৈ দুজন ব্যক্তি আহিছে, গতিকে হাগ্ৰামাৰ কোনো ভয় নকৰে। ভয় ভিতৰ ৰাজনীতি আৰু নচলে, ইয়াত শান্তি ৰাজনীতি চলিব। চৰকাৰ গঠন কৰি সম মৰ্যাদা সম অধিকাৰ লৈ আগবাঢ়ি যাব লাগে। UPPL-এ সকলো জাতি জনগোষ্ঠীৰ ৰক্ষণাবেক্ষণ কৰাৰ কাম কৰিম। ভূমি আমি কৈছোঁ 30 দিনৰ ভিতৰতে সকলো জাতি জনগোষ্ঠীৰ ভূমিৰ সমস্যা আছে, এই ভূমিৰ সমস্যা সমাধান কৰিম। ভূমি আজি পাট্টা পোৱা নাই, নামজাৰি হোৱা নাই, ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, ট্ৰেন্সফাৰ হোৱা নাই, আমি আৰু বাকী যিখিনি আছে মহিলাসকলৰ বছৰত আমি প্ৰত্যেক বছৰত 75,000 পইচা দিম। যদি ভালকৈ কাম কৰে নেক্সট বছৰত 1 লাখ, আৰু ভালকৈ কাম কৰিলে নেক্সট বছৰত 2 লাখ, 5 বছৰ সকলো চেল্ফ হেল্প গ্ৰুপে 5 লাখত বাইক লৈ আছে পাবলৈ সক্ষম হ'ব। একাংশ কৈ আছে যে চৰকাৰৰ লগত আহে তেতিয়াহ'লে অনাবৰত যিটো মানুহ আছে BTR-ৰ লগত কোনো লিংক নাই, এইটো অসমৰ
কৰিবৰ কাৰণে এইটো GSP-য়ে এইটো BPF-এ এইসকলে আজি কোনো আঁচনি নাই, কোনো তেখেতসকলে ৰাইজক ক'বলৈ কোনো প্ৰজেক্ট নাই, সেইকাৰণে ৰাইজক মানে প্ৰপগেণ্ডা কৰি আছে। বিটিআৰবাসী ৰাইজে ভয় কৰিব নালাগে। হাগ্ৰামা মহিলাৰে ১৫ বছৰ আমাৰ ৰাইজক মাটিৰ অধিকাৰ দিলে আৰু UPPL-এ মাটিৰ অধিকাৰ প্ৰদান কৰিব আৰু যিটো কথা আপুনি কৈছে অনাগত ৰাইজে ভয় কৰিব নালাগে। GSP আৰু হাগ্ৰামাৰ দুটাটো খেলি আছে। আমি সকলো জাতি জনগোষ্ঠী আজি বঙালী হওক, অসমীয়া হওক, মন্ত্ৰী ডাঙৰীয়া লগতে ইয়াত উপস্থিত আমাৰ লখিমপুৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মন্ত্ৰী সাধাৰণ সম্পাদক ডাঙৰীয়া লগতে ইয়াত উপস্থিত BPL দলৰে আমাৰ কেন্দ্ৰীয় কমিটি, আমাৰ জিলা সমিতি, ব্লক কমিটি, প্ৰাইমাৰী কমিটি, বুথ কমিটিৰ পৰা অহা বিভিন্ন শিক্ষাৰ্থীসকল আৰু শ্ৰদ্ধেয় ৰাইজ সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ, ধন্যবাদ, জোহাৰ, আসসালামু আলাইকুম। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজিৰ তাৰিখত আপোনালোকে যিজন সমগ্ৰ ইয়াত দেখাই দিলে, গণতান্ত্ৰিক আপোনালোকে প্ৰমাণ কৰি দিলে যে অহাকালি যেতিয়া ভোট হ'ব